Hello misiran takamang kumpasadong deglota blog sapo ngulu silo handloom দিৱস পাতি দিওঁ handloom দিৱস হল সম্পূৰ্ণ ngulu মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2015 চনৰ 8 আগষ্ট মুকলি কৰা আঁচনি দিম এটা আঁচনি দকো ছিল 8 নম্বৰ অষ্টম বাৰ্ষিক handloom দিৱস গবং handloom দিৱস ngulu hipini kiri dediko tolua hipini kiri dediko egem kapu sumnak di adam belum ngulu silo langkanya atau ngulu 8 নম্বৰ অষ্টম বাৰ্ষিক handloom দিৱস আমনা ngulu উদযাপন দু ngulu ৰঙাজান দলুছে ngulu ke 500 জনীয়া না সোসাইটি কো লখিমপুৰ সে গঠন দু ngulu বগলিজান চাবতি handloom ক্লাস্টার আমনা ক্লাস্টার দক ngulu ke hipini ajana gutum surung aptunga ngulu handloom দিৱস উদযাপন দু অৰক ngulu handloom ডিপাৰ্টমেন্ট নক ngulu ke সিডি স্যার অঞ্জনজ্যোতি মজুমদার স্যার বিচিন গুদুং অৰক স্যার কলং ngulu আজক কিনপপ handloom দক বিকয়া ngulu video dem scheme up kal duto ngulu meeting আৰম্ভ দব খুপা স্যার বো গপু দব handloom day din অম্বাপন জনাব কাৰণে আমাৰ বাইদেউ মৃদুলা পাঙে অনুৰোধ জনাইছে। আজি আমাৰ বগলিজান চাবুতি ক্লাষ্টাৰৰ ৰঙাজানৰ গেৰ আৰু দ্ৰৌপদীগুডৰ শিপিনীসকল মই আজি আপোনালোকৰ মাজত আমাৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগ লখিমপুৰ জিলাৰ ফালৰ পৰা আহি আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আজি আপোনালোকে জানে আজি 7 আগষ্ট এই দিৱসটো আজি আমাৰ শিপিনীসকলৰ বাবে এটা বিশেষ দিন, কাৰণ 2015 চনৰ আজিৰ এই দিনটোতে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি এই হস্ততাঁত বস্ত্ৰশিল্প যি আমাৰ এই বিভাগটো আছে তাৰ যি আমাৰ হস্ততাঁত তাৰ বাবে এটা বিশেষ দিন হিচাপে উদযাপন কৰিবলৈ আজিৰ দিনটো তেওঁ সেইদিনাখন বাছনি কৰি দিছিল। আৰু প্ৰতি বছৰ তেনেদৰে আমি 7 আগষ্ট দিনটো আমি সকলোৱে শিপিনীবিলাকে মিলি এনেকৈ আমি আজিৰ দিনটো উদযাপন কৰোঁ। গতিকে এইবাৰ অষ্টম বাৰ্ষিক যি হস্ততাঁত দিৱস সেই দিৱসৰ দিনা মই আজি বগলিজান চাবুতি ক্লাষ্টাৰৰ এজন চিডি হিচাপে আজি ৰঙাজান অঞ্চলত বগলিজান চাবুতি ক্লাষ্টাৰৰ যি দ্ৰৌপদী আৰু গেৰ গোটৰ শিপিনীসকল ইয়াত উপস্থিত আছেহি, তেওঁলোকৰ মাজত আহিছোঁ। তেওঁলোকৰ লগত কিছু আমি মত বিনিময় কৰিম। এতিয়া কথা হ'ল যে আপোনালোকে জানে হস্ততাঁতটো আপোনালোকে সকলোৱে শিপিনী, গতিকে সকলোৱে জানে যে আমি হস্ততাঁতৰ কাপোৰ বা হস্ততাঁতৰ আমি সামগ্ৰী ব্যৱহাৰ কৰিব লাগে, কাপোৰ পিন্ধিব লাগে। আজি মই পিন্ধি অহা এই কাপোৰটো ইয়াত হস্ততাঁত নিৰ্মিত আৰু এইটো কাপোৰৰ এটা বিৰত স্বাভিমান আছে। ধৰক এইটো কাপোৰ পিন্ধি আমি নিজকে এটা গৌৰৱ ফিল কৰোঁ। ঠিক আপোনালোকে প্ৰত্যেকেই যি আজি মেখেলা চাদৰ পিন্ধি আহিছে বা আপোনালোকৰ যি নিজৰ মিচিং সমাজৰ যিসকল মিচিং ডিজাইনৰ মেখেলা চাদৰ বা তেনেকুৱা ধৰণৰ সামগ্ৰী আপোনালোকে ব্যৱহাৰ কৰে, নিজেই আপোনালোকে যেতিয়া বনাই সেইবিলাক ব্যৱহাৰ কৰে, নিজৰে এটা গৌৰৱ ফিল হয়। গতিকে আজি এই বিশেষ দিনটোত আমি সেইকাৰণে আমি যিমান পাৰোঁ মহিলাসকলেই হওক, মহিলাসকলেতো পিন্ধেই বাৰু মেখেলা চাদৰ, বিশেষকৈ আমাৰ পুৰুষসকলৰ কাৰণেও মই অনুৰোধ জনাম আপোনালোকে যাতে নিজৰ হাজবেণ্ড বা নিজৰ ল'ৰা ছোৱালী সকলোকে যাতে নিজে বৈ নিজৰ তাঁতখনত বৈ যাতে এনেকুৱা কাপোৰ বনাই দিয়ে যাতে তেওঁলোকে পিন্ধে, আৰু সেইটো পিন্ধি আমি যাতে অসমৰ গৌৰৱ বা আমাৰ ভাৰতীয় যিটো সংস্কৃতি হস্ততাঁত হেণ্ডলুম সেইটোৰ যাতে আমি মান মৰ্যাদা সদায় অক্ষুণ্ণ ৰাখিব পাৰোঁ। গতিকে সকলো শিপিনীলৈ মোৰ এটাই অনুৰোধ, আগন্তুক দিনবোৰত যাতে আমি সকলোৱে হস্ততাঁতৰ সামগ্ৰী বা হস্ততাঁতৰ বস্ত্ৰ যাতে ব্যৱহাৰ কৰি আমি আমাৰ নিজৰ যি গৌৰৱ, নিজৰ হাতেৰে বোৱা কাপোৰৰ যি গৌৰৱ তাত আমি যাতে সদায় মান বঢ়াই যাব পাৰোঁ, সেইবাবে মই সকলোৰে ওচৰত অনুৰোধ জনালোঁ। লগতে আজি বিশেষ এটা কাৰণত মই আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। ইতিমধ্যে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা আমাৰ শিপিনীসকলৰ এটা অনলাইন ৰেজিষ্ট্ৰেশ্যন পৰ্টেল যোৱা 19 জুলাই তাৰিখে তেওঁ ইন্ট্ৰডিউচ কৰিছে, আৰু এই অনলাইন পৰ্টেলটোত আমাৰ অসমৰ প্ৰতিগৰাকী শিপিনী, গাঁৱৰ চহৰৰ চুকে কোণে থকা প্ৰতিগৰাকী শিপিনী, যি শিপিনী আমাৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, লগতে তেখেতসকলৰ এখন হ'লেও তাঁতশাল তেখেতসকলৰ ঘৰত থাকিব লাগিব, সেয়া লাগে মাটিশালেই হওক বা ফ্লাই চাটুল উৰা মাকুৰ শালেই হওক, তেনেকুৱা ধৰণৰ শাল এখন থাকিলেই হ'ব। গতিকে প্ৰত্যেকগৰাকী শিপিনীয়ে এই পৰ্টেলটোত যাতে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰে, মই সকলোকে আহ্বান জনাইছোঁ। সকলো আগবাঢ়ি আহক আৰু অহা 3 ছেপ্টেম্বৰৰ ভিতৰত এই পৰ্টেলটোত আপোনালোকে যেন অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি নিজৰ নাম লিপিবদ্ধ কৰে, তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ। বৰ বিশেষ ভাষণ বুলিবলৈ একো নাই, কাৰণ আমি এতিয়া এই মত বিনিময়ৰ মাজেৰে
আপোনালোকৰ এই পৰ্টেলটোৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম কৰিম। যিসকল আজি ইয়াত উপস্থিত আছেহি ৰঙাজানৰ আমাৰ গেৰ আৰু দ্ৰৌপদী গোটৰ শিপিনীসকলৰ মাজত। গতিকে বিশেষ ভাষণ বুলিবলৈ মই দীঘলীয়া নকৰোঁ। সকলোলৈ এটাই আজিৰ দিনটোত অনুৰোধ থাকিল, আমি যাতে আপোনালোকেও যাতে মনত ৰাখে ৭ আগষ্ট দিনটো আমাৰ কাৰণে, আমাৰ শিপিনীসকলৰ কাৰণে এটা স্পেচিয়েল দিন। হয়তো বহুতেও এতিয়া সুধিলে মই ক'ব নোৱাৰিব পাৰে যে ৭ আগষ্ট আমি কিয় উদযাপন কৰি আছোঁ বা আজি কি আছে, কিন্তু সদায় মনত ৰাখিব আপোনালোকৰ কাৰণে এইটো এটা বিশেষ দিন। আমি যেনেকৈ 15 আগষ্ট পালন কৰোঁ, 26 জানুৱাৰী পালন কৰোঁ বা 2 অক্টোবৰ পালন কৰোঁ, ঠিক আমাৰ শিপিনীসকলৰ কাৰণে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দিনটো আজি তেওঁ বাছি দিছে। গতিকে আমি সকলোৱে মিলি উলহ মালহেৰে আজিৰ দিনটো উদযাপন কৰিব লাগে। সকলোৱে হেণ্ডলুমত বনোৱা কাপোৰ বা তেনেকুৱা ধৰণৰ সামগ্ৰী আমি ব্যৱহাৰ কৰিব লাগে। সেইটোৱেই মূলতঃ কথা। ইয়াকে কৈ আজিৰ মোৰ এই চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। শাৰী বনাই যে আপুনি সেইবিলাক পানী গুকুম চুমা আনং তথাপিতো মিটিলে আৰম্ভ দুবং বাৰু আৰু মুলুক অক আটাৰ মুলুক শিপিনী কিটো চুমনাক দিন মাজৰ কলংকান বিপা আৰম্ভ কৰি Portom pomang obong sing ngulu ke sidok ki bonap lagi ya. Sam gero omdo. Iba ege jura ngulu sumsum nama. Satos mugai. Satos muga. Sa ke sumsum nama ala kopi. So sin au sumsum nama ngulu ege jura. Sida. Nguluk erkoga omdo nguluk ke misi pasida. Erko. Gaseng nguluk ke. Hari bigaseng. Nguluk ke ribi gaseng. Aro kokong. Hipini kiri sundak jadong langkan. Sunda sin nguluk ke soru somang gero. Sin nguluk ke hupag lendung agot dino gero. Soru somang. Soru somang gero. Satos mugai. Satos muga. Satos mugai. Habul istala. Muluk Bogolijan Sapoti Handloom Cluster Hipini kiri lok sumnama. Habul ekki. Ege jura. Ino style. Habul ini ege jura. Sen gero. Kampung gero habul. Sida kampung ria. Sida. Sorry hasadar. Habul ria sadar. Saya akan ria. Habul akan ria. Saya kampung ria. Balang lagi pini kiri dah. Apa tinggal tamang orang kebar apa tinggal mangga marimu akakop gudang. Nirbor asoni nam portal dam seko restar mama daji saru mobil dung. Orang ke alang luk ipini party nam kapol apa. Nguluk ke pasca dunia society lok ke hampir nege alam bitung office lok ke. Habul dung apung ipini kiri dah. Ada. Gorom lok ki apung dupan duran sulung miti dah bugela. Apa tona alam bitung. Nguluk ke gute pasca joni cluster dok pasca joni hipini kiri tapi tona alam. Orang ke tolo jacket mesin fitting em natelo frame dah. Fitting mah dah. Orang ke irok koki modung bubar. Hipini kiri dah. Kumam soba. Midula baitong kerat kum susung nguluk cluster dok baitong ejoni lo garang kolopa. Lalu kumam sugela sonir bor
নাম আঁচনি dem register mudung ngomalokondok binam video lo hin lutungai baru sonirбор amna portal dem apung mukholi kinnam loge loge apung register moto amna upar ko seko mamat dunga jing uluk cluster dok kale bulan to mongatum ha baida gara hab gitu ha baida waldem piting ampa aldem piting tung orke jakardem patung Patung Jakarta patung. piting mara na Ilalata. orke bu irok ko ki ampa mol dung muluk pasko joni be patung hi Patung. jakardem pitung halem pitung Pengai pangalan. mana play satel dem patung Aro kang video dam seko kal durji silok video kapi daga jing omat comment bo likhi bilang aidang ne aimane karan nulu aidang aima amnam dum likhi milopang or se video aidang aima amnam dum kinchi ye aro mok channel sum seko subscribe made subscribe bilang like comment share panam dum mikpanyo silok video ram sabbolong madu bong